নমস্কাৰ, এই মুহূৰ্তত নিউজ আসামৰ দৰ্শকসকললৈ লৈ আহিছোঁ এটা আকৰ্ষণীয় খবৰ। কৰোনাৰ তাণ্ডৱৰ মাজতো আশাৰ ৰেঙনি। হাতত আপোনাৰ যদি 10 টকীয়া পুৰণি নোট আছে তেন্তে আপুনি পাব হাজাৰ হাজাৰ টকা। আকৰ্ষণীয় সুযোগ, কিন্তু থাকিব লাগিব এই বৈশিষ্ট্যসমূহ। কৰোনা সংক্ৰমণৰ সময়ছোৱাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকসকল আৰ্থিকভাৱে শোচনীয় হৈ পৰিছে। বহু লোকে চাকৰিও হেৰুৱাইছে। চাকৰি হেৰুৱালেও ঘৰতে বহি এতিয়া কৰিব পাৰিব মোটা অংকৰ ৰোজগাৰ। ইয়াৰ বাবে কৰিব নালাগে কোনো বৃহৎ অংকৰ ধনৰ বিনিয়োগ। এই ক্ষেত্ৰত আপোনাৰ হাতত থাকিব লাগিব 10 টকীয়া পুৰণি নোট। ইয়াৰ জৰিয়তে আপুনি 25,000 টকা পৰ্যন্ত উপাৰ্জন কৰিব পাৰিব। অনলাইন প্লেটফৰ্মত পুৰণি 10 টকীয়া নোটৰ জৰিয়তে ব্যৱসায় কৰাৰ সুযোগ আছে। কিন্তু পুৰণি নোট হ'লেই নহ'ব, সেই 10 টকীয়া নোটত থাকিব লাগিব বিশেষ বৈশিষ্ট্য। 1943 চনৰ ব্ৰিটিছ ৰাজত্বৰ সময়ৰ 10 টকীয়া নোট হ'ব লাগিব। এই নোটৰ সন্মুখ ভাগত আছে CD দেশমুখৰ চহী, পিছফালে আছে নাৱৰ ফটো। coinbazar.com-এ পুৰণি নোটৰ ওপৰত ব্যৱসায় কৰাৰ সুযোগ দিছে। এই নোট বিচাৰি পোৱাটো বৰ সহজ নহয়। এই ৱেবছাইটৰ জৰিয়তে আপুনি ঘৰত বহিয়ে পুৰণি নোটৰ ব্যৱসায় আৰম্ভ কৰিব পাৰে আৰু উপাৰ্জন কৰিব পাৰে হাজাৰ হাজাৰ টকা।